Hey guys, welcome to Subha Vlogs. আজিৰ ব্লগটো ষ্টাৰ্ট কৰিছো একদম ৰাতিপুৱাই আৰু এই যে ৰাতিপুৱাৰ পৰা 4:05 বাজিলে আৰু ইফালে চক চাৰু হ'ল একদম কুঁৱলী হৈছে আৰু এতিয়া যিহেতু এটা বস্তু যাবৰে হ'ল তো ভাবিছো কি ৰাতিপুৱা সোনকালে উঠা অভ্যাসটো কৰি দিলো এতিয়া ফুৰিবলৈ আহিলো তাৰপিছত আহিলে এইবাৰ পঢ়নে গেলি আৰু যদি ৰাতিপুৱাৰ দিব নপঢ়ো ন ঘৰৰ মানুহৰ পৰা দিনটো গালি খাওঁতেই যাব তো সেইকাৰণে কিতাপখন চাই ৰখাই ভাল A few moments later. তো এতিয়া গা পা যদি ডিছপতি কৰি ৰেডি হৈছে টিউশ্যন যাব যিহেতু টিউশ্যন চাইকেল লৈ যাম তো সেইকাৰণে চাইকেল লৈ লগে তো এতিয়া চাইকেল থৈ দিলোঁ ইয়াতে তো এতিয়া চাইকেলখন তাত থৈ যাব লাগিব গাড়ীত থ'বৰ কাৰণে কাৰণ আমাৰ টিউশ্যন কৰা ঠাইখিনি ইমান ওচৰো নহয় তো তালৈকে চাইকেল লৈ যাব লাগিলে বহুত টাইম লাগিব তো পাখামৰা চকৰ পৰা গাড়ী এখনত বহি ল'লোঁ তো এতিয়া আহি পালোঁ টিউশ্যন 2,000 years later. আৰু এতিয়া টিউশ্যন এখন কৰা ৰখি আছোঁ অকল গাড়ীৰ কাৰণে তাৰপিছত কিছু সময় ৰখি টেম্পু এখন উঠি দিলোঁ তো এতিয়া আহি পালোঁ হাজোত পাখামালা কিন্তু এইবাৰ আৰু যাব কম্পিউটাৰ ক্লাছৰ কাৰণে তো এতিয়া কম্পিউটাৰ ক্লাছ কৰা শেষ আৰু এতিয়া কম্পিউটাৰ ক্লাছ শেষ কৰি লাগি গ'ল ভোক সেইকাৰণে কিবা এটা খাই বুলি ভাবিছোঁ আৰু মোৰ কাৰণে সেই কিবা এটা বেলেগ নহয় পৰঠা এখন খালে হৈ গ'ল আৰু এতিয়া পৰঠা এটা ভৰাই পেটত সন্তুষ্ট কৰি দিলোঁ এতিয়া আমাৰ এটা কাম আছে এই চাইকেলৰ পেডেল মাৰি মাৰি ঘৰত যাব লাগে তো এতিয়া আহি পালোঁ ঘৰ A few moments later. তো এতিয়া ঘৰলৈ কিছু ৰেষ্ট লৈ আহিলোঁ আকৌ পথাৰলৈ আৰু মানে সময়খিনিত পথাৰৰ পৰিৱেশটো দেখিবলৈ বহুত ধুনীয়া হৈ থাকে কাৰণ পথাৰখনৰ চাৰিওফালে সৰু সৰু ফুলবোৰ ফুলি হালধীয়া হৈ পৰিছে আৰু মই এতিয়া পথাৰত কাৰণটো হৈছে আমাৰ এই বাইকখন পথাৰত থোৱা আছে তো এতিয়া মই সেইখন ঘৰলৈ লৈ যাব লাগে তো এতিয়া তাৰ পৰা বাইকখন ইয়াতে ৰখাই দিলোঁ কাৰণ যিহেতু ভ্লগটো ষ্টাৰ্ট কৰিছোঁৱে তো ভ্লগটো শেষ কৰিব লাগিব তো আজিৰ ভ্লগটো ইয়াতে শেষ কৰোঁ তো লগ পাম আকৌ এটা নতুন ভ্লগৰ সৈতে আৰু এই লং ভ্লগটো চাই কেনে পালে কমেণ্ট এটা কৰি জনাব আৰু মোৰ যিহেতু এনেদৰে লং ভ্লগ বনোৱাৰ অভ্যাস নাই তো ভিডিঅ'টো ভাল হৈছে নে বেয়া হৈছে নাজানো কেৱল বনাবলৈ ট্ৰাই কৰিছোঁ আৰু আগলৈ এনেদৰে মাজে মাজে লং ভ্লগ বনাই যাম তো আপোনালোকেও ছাপোৰ্ট কৰি যাব বুলি আশা ৰাখিলোঁ তো দিয়ক তেন্তে আজিলৈ ইমানেই আছিল